সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখিছেনে এয়া হাতত কি খাৰে আৰু কটাৰী লৈ মই কি কৰিম চাব আহক। আচলতে মই ভাতকেৰেলা ছিঙিবলৈ যাম, মোৰ বহুত ভোক লাগিছিল। মাইকী বাকে সুধিছিলোঁ মোৰ ভোক লাগছি, কিবা এটা কি আঞ্জা আছে। মায়ে কৈছে আকৌ আঞ্জা নাই। মই বোলো নহয়, মোক আঞ্জা লাগবই ৰাতিপুৱা হ'লে। তো সেইকাৰণে মই ভাতকেৰেলা নিজৰ গছতে আছে চাই কিনি মই 4-5টামান ভাতকেৰেলা দেখা পাইছোঁ, সেয়াই ছিঙিম, সেয়েদি ধুনীয়াকৈ বনাম আৰু খাম। তো চাই থাকিব। আজি ৰ'দ দিছে বহুত। কেৰেলা ছিঙো এতিয়া মই ভাতকেৰেলা। ইয়াতে আছে আমাৰ ভাতকেৰেলা। ভাতকেৰেলা তিনটা হ'ল, এই তিনটা ভয় লাগে, ইমান জোক আছে, ইমান জংঘলৰ মাজত এনেকে যাবা। এই তিনটা ইমান ডাঙৰ বুন আছে, তাতে দগৰি জোক আছে, সেইকাৰণে আৰু ঘৰত আছে এটা। আইঅ এই পাকঘৰত এইকেইটা দি হ'ব হ'ব ন, এইকেইটা দি খাম। আগতে মোৰ জোক লাগছি নেকি চাত, বহুত দীঘলা বুন দুখুৱে। অ মাই নাই মোৰ জোকক বহুত ভয় লাগে, যিহে দীঘলা ডাঙৰ বুন দেখাই বেছি। এতিয়া গৰা ধৰবা দিছোঁ মই, জুই গৰা ধৰবা দে, তাৰপিছত ময়ে বনাম, তাৰপিছত খাম আৰু বহুত ভোক লাগছি। এই 4টা ভাতকেৰেলা খাম এতিয়া মই ভাতকেৰেলা এটা কাটি লওঁ। মোক দেখা নাপাব পাৰে, মোৰ মোবাইলটো মাটিত আছলি কিনে থৈ দিছোঁ, অলপ অসুবিধা হ'ব পাৰে। এনেকৈ হালে কাটিম আৰু মই আপোনালোকৰ কাৰণে। ভোক লাগছি বহুত। কোনদিনা আমি 8টাতে খাওঁ ন, আজি তাত 9টাই বাজে। আপোনালোকে ক'বচোন মোৰ চাউণ্ডটো অলপ সৰু হয় নেকি? মই মানে ভইচ অভাৰ দিবা লাগব নেকি? মই আচলতে ইমান এটা নাজানো, আৰু মোৰ মাতটো ইমান ডাঙৰ নহয়। যদি শুনা নাপায় কমেণ্টত জনাব, ভইচ অভাৰ দিম মই। মাত্ৰ এটা মাছ গাইজ, আমাৰ দুটাই ক'বাৰ পৰা এটাই মাছ আনিছে। কিমান ডাঙৰ মাছটো চাব, এইটো মাছ, এইটো এটাই মাছ। কোনে খাব? দুটাই খাব না ময়ে খাম? হা, এটা মাছ কোনে খাব নাজানো, পুৰি কিনে খাব দেউতাই, মই নাখাওঁ পুৰা মাছ। এটাই মাছ পাইছোঁ মাত্ৰ, তথাপিও লৈ আনিছে ঘৰত। তো মই এতিয়া বহুত ভোক লাগছি পেটটোত, তাতে কল মাতি আছে কিবা ভাতখিনি খাব পালে, কিবা আঞ্জাখিনি বনাম। ভাতকেৰেলা আলু চিম্পুলকৈ খাম পুৱাই। গাইজ, আমাৰ তেল নাই ইমান, নামিনকৈ তেল দিছোঁ। এয়া তেল নেকি এখিনিয়ে তেল আছে। তই মোবাইলটো কোনে ধৰি দিব? মই ধৰি দিবি নেকি? এতিয়া মই অলপ নিমখ দিম যাতে চিটকি নাযায়। নিমখ দিলোঁ,
এখন গাইছ আমাৰ বহুত পুৰণা ছবিও পুৰণা চাহ কাঁহীয়ে আমাৰ থকা দিনতে 30 বছৰমান হ'ল কিজানি এখন কাঁহী বহুত পুৰণা কাঁহী আৰু কি 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 বস্তু তোমাৰ কাঁচৰ কাঁহী এখন গাইছ কাঁচৰ কাঁহী এখন আমাৰ থকা দিনৰে এখন কাঁহী কিতাপো আছে এতিয়া মই ঢাকনি দিওঁ তাৰপিছত নিমখ ৰং চং দিম লাহেকৈ হৈ গ'ল মোৰ ভাজা এতিয়া খাম খাই উঠিলোঁ বাচন বৰ্তনো ধুই আহিলোঁ আজি যিহেতু ভোটৰৰ ৰিজাল্ট দিব ন কোনোবা জয়ী হয় গাইজ আজি ৰ'দ ইমান দিছে পুৱাৰ পৰাই আজি ৰাতিপুৱা 7টা বজাৰ পৰাই ৰ'দ ওলাইছে পূৰা এতিয়া 9 বাজিল ইমান কাৰাকে ৰ'দ দিছে দীপৰালিটো আৰু পূৰা ফালি দিব আৰু ৰ'দ থাকিব নোৱাৰা অৱস্থা হ'ম আজি আৰু আমাৰ এনেও জাগা নাই থাকিব পৰা চব হয় মানে ৰ'দে ৰ'দ মাত্ৰ আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক এয়া কি জানেনে এয়া কি কওকচোন এয়া হৈছে পদ্মা চিনি পাইছে এইটো কেনেকৈ খাই ভাল লাগে জানেনে যদি আম টেঙাও যদি দিয়ে তাৰে লগত পদ্মাৰ লগত বটি কিনে খাব একেবাৰে মজা লাগে একবাৰ ট্ৰাই কৰি চাব ঘৰত মইতো বহুত বেছিয়ে ভাল পাওঁ খাই আম টেঙা যদি লগত দিয়া একেবাৰে মজা লাগে খাই ট্ৰাই কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ এটা মৰ্ণিং ব্লগ বনালোঁ মই যিহেতু একেদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ নেটৱৰ্কটো আমাৰ ইপিনে আচলতে বহুত দিগদাৰ কৰি আছে ভিডিঅ'টো টাইমমতে আপলোড কৰিব নোৱাৰোঁ এটা দিনে এটা শ্বৰ্টছ দিলে ভিডিঅ'ত লং ভিডিঅ' এটা দিলে এদিনৰ পিছতে মানে আপলোড হয় সেনেকুৱা অৱস্থা হৈ আছে এতিয়া বৰ্তমান নেটৱৰ্কৰ মানে ইমান প্ৰব্লেম পাই আছোঁ নহয় সেইকাৰণে সময়মতে ভিডিঅ' দিব পৰা নাই তো আজি ভাবিলোঁ এটা ব্লগ এটা বনাওঁ আজি কোনো শ্বৰ্টছ নিদিওঁ আজি এটা চমু এটা লং ভিডিঅ' বনাওঁ সেইকাৰণে এটা মৰ্ণিং ব্লগে বনালোঁ মৰ্ণিং ব্লগটো যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যিহেতু মই নতুন হয় একেবাৰে নতুন হয় তো আপোনালোকৰ অলপ সঁহাৰিয়ে মোক আগবঢ়াই নিয়াত সহায় হ'ব আৰু মোৰ বিশ্বাস আছে মই আৰু ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম